আজি বিজয়া দশমীত এই 6টা ৰাশিৰ বিশেষ ধৰণৰ ভাগ্যোদয় হ'ব। এই 6টা ৰাশিয়ে বিশেষ 3টা সুফল লাভ কৰিব। আহক জানি লওঁ এই ৰাশি কোনকেইটা আৰু তেওঁলোকৰ ভাগ্যফল কেনেকুৱা আৰু এই 3টা বিশেষ সুফল কি কি। বলক তেন্তে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এই 6টা ৰাশিৰ জাতক জাতিকাসকলে বিশেষ ধৰণৰ সুখবৰ লাভ কৰিব। লগতে তেওঁলোকৰ জীৱনসংগীৰ লগত মতানৈক্য শেষ হ'ব, অৰ্থাৎ জীৱনসংগীৰ লগত সম্পৰ্ক মধুৰ হ'ব। দ্বিতীয়তে, আপুনি লোৱা নিৰ্ণয় যথেষ্ট শুভফলদায়ক হ'ব। লগতে আপুনি যদি ক'ৰবাত আৰ্থিক বিনিয়োগ কৰিছিল সেয়াও আপোনাৰ বহুত শুভ হ'ব। লগতে মাতা পিতাৰ সম্পূৰ্ণ সহযোগ পাব আৰু আহিব লগা সময়খিনি যথেষ্ট সুখৰ হ'ব তথা আধৰুৱা কাম কাজবোৰ সম্পূৰ্ণ হ'ব। তৃতীয়তে, আৰ্থিক অৱস্থা যথেষ্ট মজবুত হ'ব আৰু কিয় নতুন কামত আপুনি সফলতা লাভ কৰিব। আপোনাৰ উন্নতি খুব ক্ষিপ্ৰতাৰে হ'বলৈ ধৰিব। আপোনাৰ কাম প্ৰশংসিত হ'ব, যাৰ দ্বাৰা আপোনাৰ মান সন্মানো বৃদ্ধি হ'ব। এই 3টা সুফল লাভ কৰা এই 6টা ৰাশিৰ নাম হৈছে মেঘ, তুলা, মীন, বৃশ্চিক, কুম্ভ আৰু সিংহ ৰাশি। বন্ধু বান্ধৱীসকল, আপোনালোকৰ ৰাশি আৰু ৰাশিকেইটাৰ মাজত আছে নেকি তলত কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। লগতে সদায় এনেধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।